জইনিং কৰিছে সেইফালে ওদালগুৰি জিলাৰ কংগ্ৰেছৰ পৰ্টফলিঅ' থকা ছেক্ৰেটাৰী কোনোবা ফাইনান্স ছেক্ৰেটাৰী বা কোনোবা ভাইচ প্ৰেচিডেণ্ট আৰু ইউ ডি এফৰ পৰা 4-5জন জইনিং মুঠতে টোটেল ইউ ডি এফ আৰু কংগ্ৰেছৰ পৰা ওদালগুৰি জিলা হিচাপে 20জন মান আমাক জইন কৰিলে। ইয়াৰ পিছত আৰু সমাজবাদী পাৰ্টি আমাৰ ওদালগুৰি জিলাৰে সমাজবাদী পাৰ্টিৰ পৰা 4জন জইনিং কৰিছে আৰু এতিয়া বেংগলী টাইগাৰ ফ'ৰ্চ এক্স মিলিটাণ্ট ইহঁতে নিজে কৈছে যে আমি আগত ইউপিপিএল হৈ কাম কৰিছিল, এইবাৰ বিপিএফৰ হৈ পেলাই কাম কৰিব বুলি ইহঁতে 50জন মান মোৰ লগত কথা পাতিছো আৰু আমাৰ দলত জইনিং কৰিছে। এই হিচাপত দেখা যায় যে কোনো জাতি বাদ নাই আমাৰ দলত। আৰু যেনিবা আপোনাৰ ওদালগুৰি জিলাৰ পৰা ইউ ডি এফ আৰু কংগ্ৰেছে টিকেট দিছে, কিন্তু ইউ ডি এফ হিচাপে ওদালগুৰি জিলাত এটা সমষ্টিতে টিকেট দিয়া নাই। খুব ভাল কথা, আমি ধন্যবাদ দিছো ইউ ডি এফৰ আমাৰ যিসকল লিডাৰ্ছ আছে ওদালগুৰি জিলা হিচাপে। মুঠতে আমি এইবাৰ ওদালগুৰি জিলাত 5টা সমষ্টিটো আমি চিয়ৰ বুলি আমি ক'ব পাৰোঁ। এইবাৰ 5টাটো প্ৰমোদ বৰাই কৈ আছে যে আপোনাৰ এইবাৰ আৰু চৰকাৰ গঠন নহয়, সপোনতে হ'ব, আপোনাৰ যাদুৰ লাঠি ভাঙি গৈছে। এতিয়া তেওঁলোকে এককভাৱে শংকা কৰিছিলে চৰকাৰ গঠন কৰিব ইউপিপিএল দলে। মই সেইবিলাকৰ এনচাৰ একো নকম। গভমেণ্ট হয় বিপিএফে বনাব, এইটোতো প্ৰমোদ বড়ো আজিৰ দিনত যিমানেই নকয় কিয় সি নিজে কৈ ল'ব পাৰে, কিন্তু পাব্লিকৰ অপিনিয়নটো এনেকুৱা নহয়। পাব্লিক অপিনিয়নটো হ'ল, সকলো জাতি জনগোষ্ঠীৰ অপিনিয়নটো হ'ল এইবাৰ বিপিএফ চৰকাৰ লাগে বিটিচিত। ইউপিপিএল চৰকাৰ নালাগে, বিপিএফ চৰকাৰ লাগে বুলি সব জাতি জনগোষ্ঠীৰ যিমান ব্যুৰক্ৰেট আছে, যিমান সমাজকৰ্মী আছে, সকলো শ্ৰেণীৰ ৰাইজে মানুহে আমাৰ বিপিএফ পালে সমৰ্থন দিছে আৰু বিপিএফ চৰকাৰ অহাটো সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে। এইটো প্ৰমোদ বড়োই নিজে কৈ ল'ব পাৰে, ৰাইজৰ কথা নহয়। এপটোৰ সভাপতি দীপেন বৰাই আজি কৈছে যে 16টা সংগঠনৰ আপুনি নস্থাত কৰি পেলাই এপটো কি কয় ইউপিপিএল আৰু বিপিএফ এক হ'ব দিয়া নাই আপুনি। এইটোতো দীপেন বড়ো এই আৰু পুৰাণাটো আৰু উঠাই দিছে আৰু দীপেন বড়ো অলপ আৰু থাকক, অহাকালিৰ পৰা দিম মই, আজি একো নকম। এই যিবোৰ চন্দন কালিয়ে কৈছে যে আপুনি 2টা সমষ্টিতে হাৰিব, দেৱৰগাঁও আৰু জইনিং কৰিছে সেইফালে ওদালগুৰি জিলাৰ কংগ্ৰেছৰ পৰ্টফলিঅ' থকা ছেক্ৰেটাৰী কোনোবা ফাইনান্স ছেক্ৰেটাৰী বা কোনোবা ভাইচ প্ৰেচিডেণ্ট আৰু ইউ ডি এফৰ পৰা 4-5জন জইনিং মুঠতে টোটেল ইউ ডি এফ আৰু কংগ্ৰেছৰ পৰা ওদালগুৰি জিলা হিচাপে 20জন মান আমাক জইন কৰিলে। ইয়াৰ পিছত আৰু সমাজবাদী পাৰ্টি আমাৰ ওদালগুৰি জিলাৰে সমাজবাদী পাৰ্টিৰ পৰা 4জন জইনিং কৰিছে আৰু এতিয়া বেংগলী টাইগাৰ ফ'ৰ্চ এক্স মিলিটাণ্ট ইহঁতে নিজে কৈছে যে আমি আগত ইউপিপিএল হৈ কাম কৰিছিল, এইবাৰ বিপিএফৰ হৈ পেলাই কাম কৰিব বুলি ইহঁতে 50জন মান মোৰ লগত কথা পাতিছো আৰু আমাৰ দলত জইনিং কৰিছে। এই হিচাপত দেখা যায় যে কোনো জাতি বাদ নাই আমাৰ দলত। আৰু যেনিবা আপোনাৰ ওদালগুৰি জিলাৰ পৰা ইউ ডি এফ আৰু কংগ্ৰেছে টিকেট দিছে, কিন্তু ইউ ডি এফ হিচাপে ওদালগুৰি জিলাত এটা সমষ্টিতে টিকেট দিয়া নাই। খুব ভাল কথা, আমি ধন্যবাদ দিছো ইউ ডি এফৰ আমাৰ যিসকল লিডাৰ্ছ আছে ওদালগুৰি জিলা হিচাপে। মুঠতে আমি এইবাৰ ওদালগুৰি জিলাত 5টা সমষ্টিটো আমি চিয়ৰ বুলি আমি ক'ব পাৰোঁ। এইবাৰ 5টাটো প্ৰমোদ বৰাই কৈ আছে যে আপোনাৰ এইবাৰ আৰু চৰকাৰ গঠন নহয়, সপোনতে হ'ব, আপোনাৰ যাদুৰ লাঠি ভাঙি গৈছে। এতিয়া তেওঁলোকে এককভাৱে শংকা কৰিছিলে চৰকাৰ গঠন কৰিব ইউপিপিএল দলে। মই সেইবিলাকৰ এনচাৰ একো নকম। গভমেণ্ট হয় বিপিএফে বনাব, এইটোতো প্ৰমোদ বড়ো আজিৰ দিনত যিমানেই নকয় কিয় সি নিজে কৈ ল'ব পাৰে, কিন্তু পাব্লিকৰ অপিনিয়নটো এনেকুৱা নহয়। পাব্লিক অপিনিয়নটো হ'ল, সকলো জাতি জনগোষ্ঠীৰ অপিনিয়নটো হ'ল এইবাৰ বিপিএফ চৰকাৰ লাগে বিটিচিত। ইউপিপিএল চৰকাৰ নালাগে, বিপিএফ চৰকাৰ লাগে বুলি
সব জাতি জনগোষ্ঠীৰ যিমান ব্যুৰক্ৰেট আছে, যিমান সমাজকৰ্মী আছে, সকলো শ্ৰেণীৰ ৰাইজে মানুহে আমাৰ BPF পালে সমৰ্থন দিছে আৰু BPF চৰকাৰ অহাটো সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে। এইটো প্ৰমোদ বৰাই নিজে কৈ ল'ব পাৰে, ৰাইজৰ কথা নহয়। আচ্ছা, এপটোৰ সভাপতি দীপেন বৰাই আজি কৈছে যে 16টা সংগঠনৰ আপুনি নস্থাত কৰি পেলাই এপটো কি কয় UPPL আৰু BPF এক হ'ব দিয়া নাই আপুনি। এইটোতো ডিচেম্বৰ এই আৰু ফুৰাটো আৰু উঠাই দিছে আৰু ডিচেম্বৰ অলপ আৰু থাকক, অহাকালিৰ পৰা দিম মই, আজি একো নকম। এই যিবোৰ চন্দন ব্ৰহ্ম কালিয়ে কৈছে যে আপুনি দুয়োটা সমষ্টিতে হাৰিব, দেৱৰগাঁও আৰু একে হাৰিব। কোন চন্দন ব্ৰহ্মক এইবাৰ আমি ইলেকশ্যন জিকি পেলাই চৰকাৰ হোৱাৰ পিছত চন্দন ব্ৰহ্মক আমাৰ একটা সংগঠন আছে, কালচাৰেল আর কি বড় হারিম্য আফাদ বলে একটা আছে, ইয়ারে প্রেসিডেন্ট আমি দিম, চিন্তা করিব নালাগে। চন্দন ব্রহ্মক আমি বড় হারিম্য আফাদ, তার মানে বড় কালচারেল একটা অর্গানাইজেশন আছে, ইয়ার প্রেসিডেন্ট দিম। সি গান গাব জানে ভালকে, খুব উপযুক্ত, একদম আরামত প্রেসিডেন্ট দিব মই তাক। আপনার পিছে দেখা গৈছে যে এবার প্রবল বড় হেলিকপ্টার উড়াব আরম্ভ করবে, ডাবল ইঞ্জিন। প্ৰমোদ বড়ো এইটো পইচা মালিক, সেইটো উৰিব পাৰিব, আমিহে পইচা নাই, সেইকাৰণে আজি উৰিলে অহাকালি উৰিব নোৱাৰে, এনেকুৱা হৈ আছে। চাওক, হেলিকপ্টাৰ কেতিয়াবাই আহিছে, 2 দিন না 3 দিনহে উৰিব পাৰিছো মই, আজিলৈকে উৰিব পৰা নাই, তেলৰ পইচা নাই। 14 নং চিৰান্দৰ সমষ্টিৰ যে যিগৰাকী প্ৰাৰ্থী অৰ্থাৎ সংগ্ৰাম ব্ৰহ্মৰ কেঞ্চেলেশ্যন হৈছে নমিনেশ্যন, চৰ্চা চলি আছে যে আপোনাৰ লগত যোগাযোগ কৰিছে। সংগ্ৰামে মোৰ লগত ডাইৰেক্ট এনেকুৱা যোগাযোগ কৰা নাই, আমাৰ দলৰ মানুহ লগত যোগাযোগ কৰিছে, মই গম পাইছো। মুঠতে সংগ্ৰামে আমাক ছাপোৰ্ট কৰিলে আমাৰ কাৰণে ৱেলকাম জনাইছো, আৰু আমি নিশ্চয় সংগ্ৰামে যদি আমাক এনেকুৱা সহায় কৰে আমি 100% আৰু বেছি বেয়াকে কাম্পাক হাৰিব পাৰিব, তাৰমানে 10,000 মান ডিফাৰেন্সত আমি হাৰাব পাৰিব। এতিয়া আমাৰ মাৰ্জিনটো আছে 5-6 হাজাৰ ডিফাৰেন্স, কাম্পাটো আমাৰ লগতে 5-6 হাজাৰ ডিফাৰেন্সত হাৰি আছে। এতিয়া সংগ্ৰামে যদি সঁচাকে খোৱা নিচিনা আমাক যদি সহায় কৰে, তেতিয়াহ'লে সেই 15,000 10,000 ডিফাৰেন্সত কাম্পাই হাৰিব। কালি জয়ন্ত বসুমতাৰীয়ে কৈছে যে BPFৰ অৱস্থা এনেকুৱা হৈছে যে এতিয়া মেগনিফাইড গ্লাছেদি BPFক দেখিব লাগিব, বিচাৰিব লাগিব। ইহঁতৰ ব্যক্তিগত অপিনিয়ন, এইবিলাক ব্যক্তিগত কথা, ৰাইজৰ অপিনিয়নটোহে আমি চাই, ৰাইজে কি অপিনিয়ন দি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। ইহঁতে ক'ব পাৰে যেনে তেনে কথা ক'ব। এতিয়া অৱস্থা বিৰাট বেয়া, ইউপিপিএলৰ অৱস্থা এনেকুৱাই বেয়া, 1টা 2টাও জিকিব নাই, সন্দেহ আছে মোৰ। এতিয়াতো ছাৰ বিভিন্ন ঠাইত আপোনালোকৰ যোগদান পৰ্ব চলি আছে, এতিয়া আগৰ যিটো অংক আপুনি কৈছিলে একক সংখ্যাগৰিষ্ঠ কিমান সংখ্যা পাব পাৰে? মই একো নকওঁ, মুঠতে 20+ ইয়াৰ ওপৰত আমি পাম, মুঠতে 20 ওপৰত আমি পাই আছো। আৰু বিজেপিয়ে সঁচাকে আমাৰ নেক্সটত আছে, ছেকেণ্ডত, আৰু থাৰ্ডত আহিব এইফালে UPPL বা কংগ্ৰেছ, এনেকুৱা আহিব। না বিজেপিওতো নিজকে কৈ লোৱাটো কি, এইটোতো ফাইন নালাগেতো, কৈ ল'ব পাৰে আমি 20টা পাম 30টা পাম, সেইবিলাক ক'ব পাৰে, কিন্তু প্ৰেক্টিকেলি সঁচাকে বিজেপিয়ে BPFৰ নেক্সটতে আছে, অন্তত এই BTC অঞ্চলত। ওচৰত যাওকচোন একবাৰ, বাঘৰ ওচৰত যাই চাওকচোন, নাক আছে না দাঁত আছে না নাই, এইবিলাক যাই চাওকচোন ওচৰত। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ কাৰণে BPFৰ প্ৰাৰ্থীগৰাকী হাৰিছে বুলি ইতিমধ্যে বিবেচিত হৈছে, তেনে ক্ষেত্ৰত কংগ্ৰেছে আকৌ কেণ্ডিডেট দিছে। আগৰ দিনটো গ'ল, এতিয়া কংগ্ৰেছে কেণ্ডিডেট দিলেও আমাৰ একো ক্ষতি কৰিব নোৱাৰে, স্পষ্ট। এই কাৰণে এইবিলাক যিবিলাক কথা কয়, ইয়াৰ কাৰণে তাক মই কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট দিম বুলি কৈছে।